guys, welcome back to my channel. আজি মাই আচাৰ বনাইছে ভাবিলো অলপ দেখাই দিও ফুলমুলকে চাই থাকক দেখিছে ইয়াতে আমখিনি শুকাই হালধি দি মাই শুকাই থৈছিল শুকুৱাই কিনি ইয়াতে মছলা নিমখ আৰু মছলা দিছে আৰু এইফালে তেল গৰম কৰি থৈছে ইয়াতে মছলাখিনি মা কি দিছা ইয়াতে আছে চব গুটি বগা সৰিয়হ কলা সৰিয়হ কালজিৰা শুকান জলকীয়া তাৰপিছত কি আছে আৰু জিৰা জনি গুটি এইবোৰ ভাজি পিনি মিক্সাৰত গুড়া কৰি নিমখ আৰু হালধি দি সানি আছোঁ সানাৰ পাছত এবাৰ তেলটো গৰম কৰি থৈছোঁ ঠাণ্ডা হ'লে ইয়াত দি আৰু আজি তুমি আমখিনিত নিমখ পানীত কিয় ভিজাই নথলা এইবাৰ চববাৰে বোলো নিমখ পানীতে ভিজাওঁ এইবাৰ নিভিজালোঁ সেইকাৰণে আজি এইবাৰ ডাইৰেক্ট ৰ'দত দি নিমখ বনাওঁতে দিছোঁ নিমখ এইবাৰ বনাওঁতে দিলেও একো নহয় এতিয়া এইখিনি তেলত দি দিবা নি তেলখিনি ইয়াত দি এবাৰ সানি থাকিম ঠিক আছে আৰু এই আচাৰখিনি কেতিয়া খাব পাৰিম 15-20 দিনমানৰ পাছত খাব পাৰে হ'ব এই জলকীয়া কেইটামান যে আছে কেঁচা জলকীয়া কেইটামান ভবৰা জালুক কেইটামান লৈ আছে ভবৰা জালুক দি দিছে শুকান জলকীয়া গুড়িটো দিমেই আৰু শুকান জলকীয়া মিক্সাৰতো দিছোঁ আৰু এইবাৰ যদি বেছি জলকীয়া দিছোঁ যদি বেছি জ্বলা হৈ যায় আচাৰত জ্বালা আৰু নিমখ বেছি হ'লে আচাৰ ভাল লাগে কেঁচা জলকীয়া লৈ আহিম নেকি নালাগে আৰু জলকীয়া হৈ যাব কি কৈছে এই জলকীয়াটো বেয়া আছে এইটো হৈছে লাল মিৰ্চ এইটো অলপ জ্বালা হ'ব কিন্তু ইয়াৰ কালাৰটো লাল মিৰ্চ দিলে কালাৰটো বঢ়িয়া আহিব আচাৰৰ কালাৰ ঠিক কালাৰ আহিব অলপ কমেই হ'ল নেকি আৰু এপেকেট লাগিছিলে এক পেকেট আৰুহে লাগিছিল কালাৰটো অলপ কমেই উঠছে আৰু আগৰে বনাই থোৱা আম আছিল আচাৰ আছিল আমৰ আচাৰ সেইখিনি ঢালি দিছে চামুচখন পৰি গ'ল নিমখটো অলপ বেছিকৈ দিছোঁ ৱাও আগৰখিনি অলপ বেলেগকৈ বনাব লাগিছিল আৰু এইখিনি একেলগ কৰি দিছে একো নহয় জলকীয়া দিছোঁ যে আগৰখিনি কাঁচা আমৰ আচাৰ আছিলে এইখিনি শুকোৱা আমৰ আচাৰ একো নাই ৱাও কালাৰটো বঢ়িয়া আহিছে গন্ধটোও বঢ়িয়া আহিছে এইখিনি আমি এনেকৈ ঢাকি থওঁ আৰু মিঠাতেল দিবানে আৰু দিব লাগিব এইটোতো আধা লিটাৰটো ওপৰত 3 পোৱামান দিলোঁৱেই আৰু ইয়াতে আম কিমানমান আছে ইয়াত 4 কেজিমান আমেই আছে অথনি কম হোৱা যেন পাই মায়ে আৰু লাল মিৰ্চ এড কৰি দিলে ইয়াতে মই দোকানৰ পৰা আনি দিলোঁ এতিয়া মায়ে ইয়াতে এড কৰিব ভিনেগাৰ কিমান দিবা হা ভিনেগাৰ বেছি দিবে নালাগে দিলে হৈ গ'ল ভিনেগাৰ দিলে কি হয় জানেনে কি হয় ভিনেগাৰ দিলে ভেঁকুৰে নধৰে এই
আচাৰ ভেকুৰে নধৰে আৰু নিমখ পানীত ভিজা নাই নহয় ধৰিবও পাৰে নিমখ পানীত ভিজোৱা নিভিজোৱাৰ লগত কথা নাই ইয়াতে নিমখ সোমাই গৈছে নিমখ দিলোঁ না ইয়াতে অঁ টেমাত নিমখ সোমাই ৰাখোঁ এনেকৈ দুদিন থৈ দিম আৰু এইবাৰ তাৰপিছতে টেমাত ভৰাম অঁ আৰু ভালকৈ শুকালেনে বঢ়িয়া কৰি শুকাইছে যিমান জোখত সোমাব লাগে শুকাব লাগে সিমান জোখতে শুকাইছে এতিয়া মিক্স কৰি ৰ'দত দিবা না ৰ'দত নিদিওঁ আৰু এইবাৰ এনেকৈ ঢাকন দি থৈ দিম আৰু ঢাকি কিয় ৰ'দত মাজে মাজে দিলে? লৰাই থাকিম ৰ'দত নিদিয়া ৰ'দত দিবলগীয়া নাই এতিয়া শুকাই গৈছে ইয়াৰ কাম ফিনিছ খাব পাৰিম নেকি এনেই টেষ্টি কৰি চাব পাৰা কিন্তু খাবলৈ টাইম হোৱা নাই এই একমাহৰ পাছত বঢ়িয়া মই এটা টেষ্ট খাব কৰি পৰা চাম জোখত এটা ঠিক আছে চোৱা একমাহৰ পাছৰ পৰা ষ্টাৰ্ট দিব পাৰি খাৱা ঠিক আছে এটা বঢ়িয়া কৰি ফটো মাৰছোঁ মাৰ ফটো মাৰ কালাৰ উঠা নাই কিন্তু আম খাব এটা খাই চাম নিমখ হৈছেনে